চেনেল আনকমন কোৰ্চলৈ এই আপাহতে তোমালোকক পুনৰ স্বাগতম জনাইছোঁ। আৰু ইতিমধ্যে বিদ্যালয় বন্ধ হোৱা বহুদিনেই হ'ল আৰু তোমালোকৰ পঢ়া শুনা যথেষ্ট ব্যাঘাত জন্মিছে আমি জানো। আৰু সেই অনুসৰি মই আমাৰ চেনেল আনকমন কোৰ্চৰ জৰিয়তে দশম শ্ৰেণীৰ অসমীয়াৰ পাঠদান ইতিমধ্যে সমাপ্ত কৰিছোঁ আৰু কিছু ব্যাকৰণ আছে সেইখিনি মই সমাপ্ত কৰিবলৈ যত্ন কৰিম তোমালোকৰ পৰীক্ষাৰ বহু আগতেই। আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত তোমালোকে যাতে সুন্দৰভাৱে অৱতীৰ্ণ হ'ব পাৰা আৰু সেই সুবিধা কৰি তোমালোকক সেৱাই তোমালোকৰ পাঠ্যক্ৰম চমুৱাই আনিছে আৰু সেইকাৰণে আজি মই তোমালোকৰ নতুন চিলেবাছৰ ওপৰত আলোচনা কৰিম বুলি আগবাঢ়িছোঁ। এতিয়া তোমালোকৰ নতুন চিলেবাছখন ইতিমধ্যে কেইবাটাও পাঠ কবিতা এনেকৈ কমাই দিছে, তোমালোকৰ ব্যাকৰণৰো কিছু কমাই দিয়া হৈছে। এতিয়া আমি চিলেবাছৰ ওপৰত আলোচনা কৰোঁ আছোন। এতিয়া তোমালোকৰ প্ৰথমে গ্ৰুপ এ বাধ্যতামূলক কৰা হৈছে যিখিনি গদ্যাংশ, ছাত্ৰ জীৱন আৰু সমাজ সেৱা, ভাৰতীয় সংস্কৃতি দুইটা মিলাই 13 নম্বৰ আহিব শিক্ষান্ত পৰীক্ষাত। আৰু ইতিমধ্যে মই তোমালোকৰ ইয়াৰ ছাত্ৰ জীৱন আৰু সমাজ সেৱাৰ 3টা ভিডিঅ' প্ৰস্তুত কৰি তোমালোকৰ নেটত আপলোড কৰিছোঁ আৰু ভাৰতীয় সংস্কৃতিৰ 5টা খণ্ডত সমাপ্ত কৰিছোঁ। তাৰে ছাত্ৰ জীৱন আৰু সমাজ সেৱাৰ কুৱেশ্যন আনচাৰ দিয়া আছে। তাৰপাছতে আছে ইণ্টাৰনেটৰ তিতা মিঠা আৰু অৰুণিমা সিনহা। এতিয়া তোমালোকৰ ইণ্টাৰনেটৰ তিতা মিঠা অৰুণিমা সিনহাৰ কুৱেশ্যন আনচাৰ ইতিমধ্যে দিয়া হৈ গৈছে আৰু 4টা খণ্ডত মই সমাপ্ত কৰিছোঁ। এই দুইটা পাঠৰে 12 নম্বৰ আহিব তোমালোকৰ। তৃতীয়তে আমি পাইছোঁ পদ্যাংশৰ বিষয়ে, বৰগীত আৰু জিকিৰ। বৰগীত আৰু জিকিৰ দুইটাৰে মই ইতিমধ্যে ভিডিঅ' আপলোড কৰিছোঁ আৰু দুইটাৰ কুৱেশ্যন আনচাৰো কৰা হৈ আছে, প্ৰশ্নোত্তৰ কৰা হৈ আছে। এই দুইটাতে বৰগীত আৰু জিকিৰত তোমালোকৰ 10 নম্বৰ কৰি দিছে, ইয়াত আমি দেখা পাইছোঁ। তাৰপাছত আছে মই অসমীয়া। মই অসমীয়াটো মই তোমালোকক পঢ়াইছোঁ 3টা খণ্ডত আৰু তাত আছে তোমালোকৰ 8 নম্বৰ। মই অসমীয়াত 8 নম্বৰ দিয়া হৈছে। এতিয়া আমি ক অংশৰ ব্যাকৰণখিনিলৈ আহিছোঁ। ইয়াত তোমালোকৰ অন্তৰ্ভুক্ত কৰিছে নতুনকৈ 9ম শ্ৰেণীৰ ব্যাকৰণ। এতিয়া 9ম শ্ৰেণীৰ ব্যাকৰণৰ ভাগটোত তোমালোকে যিখিনি চিলেবাছ আছিলে তোমালোকৰ সেইখিনিৰ ভিতৰত ক অংশত আছিলে নক্তবৃদ্ধি আৰু ক্ষতবৃদ্ধি, সমাৰ্থক শব্দ, বিপৰীতাৰ্থ শব্দ, সন্ধি, জুৰীয়া শব্দ, দ্বন্দ্ব সমাস, অনুৰূপ শব্দ, প্ৰত্যয়, গোটেইখিনি ইয়াত দিছে। অসমীয়া কৃত আৰু তদ্ধিত প্ৰত্যয়, নিৰ্দেশক প্ৰত্যয়, অসমীয়া স্ত্ৰী প্ৰত্যয়, এইখিনি তোমালোকৰ আছিল। আৰু ভাৱ সম্প্ৰসাৰণ, বাক্য ৰচনা, আবেদন লিখন, ৰচনা দুটা ভাগটো আছে তোমালোকৰ, সেইখিনি 10ৰ পৰা আহিব। আৰু তাতে কি কৈছে তোমালোকৰ এতিয়া নক্তবৃদ্ধি ক্ষতবৃদ্ধি ইতিমধ্যে তোমালোকৰ পঢ়িছা, 10তো পঢ়িছা, সেইখিনি একো নতুন নহয় তোমালোকৰ কাৰণে। এতিয়া জুৰীয়া শব্দ আৰু অনুৰূপ শব্দটো আমি আগৰ পৰা টানি আনিলে হৈ যাব, সিমানেই ব্যাকৰণৰখিনি। আৰু তাৰপাছত তোমালোকৰ 10ম শ্ৰেণীৰ ব্যাকৰণ, 10ম শ্ৰেণীৰ সমাস, সন্ধি, বাক্য পৰিৱৰ্তন, সৰল, যৌগিক আৰু জটিল। নক্তবৃদ্ধি ক্ষতবৃদ্ধি দুইটাতে আছে। যতি চিহ্নৰ ব্যৱহাৰ, খণ্ড বাক্য, জতুৱা ঠাঁচ, বিপৰীতাৰ্থ শব্দ, এটা শব্দত প্ৰকাশ, প্ৰত্যয়। দুইখিনি চিলেবাছ প্ৰায় মিলিয়া আছে, 2-এটা নতুন তোমালোকে পাবা। ভাৱ সম্প্ৰসাৰণ, ইয়াত ব্যাকৰণখিনি তোমালোকৰ আহিছে 10 নম্বৰ। এই যিখিনি সমাস সন্ধি এইখিনি ব্যাকৰণত 10 নম্বৰ দিছে। তাৰপিছতে ভাৱ সম্প্ৰসাৰণ বা প্ৰতিবেদন বা আবেদন লিখন, এই 3টাৰ ভিতৰত আমি যিকোনো এটা কৰিলে হয়। ইয়াত আছে 4 নম্বৰ। আৰু আবেদন লিখন ইতিমধ্যে মই তোমালোকক এটা ভিডিঅ' বনাই দিছোঁ আৰু দ্বিতীয়টো ভিডিঅ' মই অতি সোনকালে তোমালোকৰ কাষলৈ লৈ আহিম। এতিয়া ইমানখিনি হৈছে আমাৰ। আৰু আৰু এটা আছে ইয়াতে ক অংশত ৰচনা দিছে, ৰচনা আছে আৰু তোমালোকৰ দ্ৰুতপাঠ। ৰচনাত তোমালোকৰ 8 নম্বৰকৈ আহিব। আৰু দ্ৰুতপাঠৰ দিছে যিকোনো 2টা। মই ইতিমধ্যে তোমালোকৰ 3টা খণ্ড পঢ়াইছোঁ আৰু মানে 3টা জনগোষ্ঠীৰ ওপৰত মই পঢ়াইছোঁ দ্ৰুতপাঠৰ। আৰু তাত আহিব 10 নম্বৰ। তোমালোকৰ যিকোনো 2টা বুলি দিছে, যিকোনো 2টা পঢ়িলেই তোমালোকৰ হৈ যাব আৰু তাত আহিব 10 নম্বৰকৈ। এতিয়া আমি আহোঁ গ্ৰুপ বি লৈ। গ্ৰুপ বি গদ্যাংশ দিছে প্ৰাচীন ভাৰতীয় শিক্ষা। আৰু ইতিমধ্যে মই তোমালোকৰ 2টা ভিডিঅ' আপলোড কৰিছোঁ আৰু কুৱেশ্যন আনচাৰো ইতিমধ্যে দিয়া হৈ গৈছে। ইয়াত আহিব তোমালোকৰ 9 নম্বৰ। তাৰপাছত পদ্যাংশত আছে কানাইৰ চাতুৰি। কানাইৰ চাতুৰি তোমালোকৰ 3টা খণ্ডত মই শেষ কৰিছোঁ আৰু কুৱেশ্যন আনচাৰো ইতিমধ্যে আপলোড কৰা হৈ গ'ল। আৰু তাত আহিব 9 নম্বৰ। এই দুইটাতে 9 নম্বৰ দিছে আমাক। তাৰপাছত আহিলে আকৌ ব্যাকৰণ কথাটো। ব্যাকৰণত তোমালোকৰ
পুনৰ দ্বিতীয় খণ্ডত কি আহিছে নৱম শ্ৰেণীৰ ব্যাকৰণখিনি তোমালোকক দিছে বিপৰীত লিংগবাচক শব্দ বিপৰীতাৰ্থ শব্দ সমাৰ্থক শব্দ জুৰীয়া শব্দ আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ প্ৰায়বিলাক ব্যাকৰণ তোমালোকৰ দশম শ্ৰেণীৰ লগত মিলিবই আৰু ইয়াত জুৰীয়া শব্দ আৰু আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ এইটো আমি পাইছোঁ আৰু দশম শ্ৰেণীত আছে তোমালোকৰ ভুল বাক্যৰ উদাহৰণি উপসৰ্গ অনুসৰ্গ সমাৰ্থক শব্দ পুৰণি শব্দ আধুনিক এইখিনি তোমালোকৰ উপখণ্ডত আহে ইয়াত দিছে এনেদৰে তোমালোকৰ চিলেবাছখন বনোৱা হৈছে যিখিনি তোমালোকৰ দশম শ্ৰেণীৰ আৰু ইমানতে তোমালোকৰ চিলেবাছখন শেষ হৈছে আৰু অতি সহজ কৰি দিছে তোমালোকৰ কাৰণে চিলেবাছখন তোমালোকে নিশ্চয় আনন্দিত হৈছা সেইকাৰণে যত্ন কৰি পঢ়া শুনা কৰি ভালদৰে তোমালোক যাতে আগুৱাই যোৱা মোৰ নিবংগনা সদায় তোমালোকৰ লগত থাকিব অনাগত দিনত কাৰ্যভাগ তাৰে আশাৰে আজি আহিছোঁ ধন্যবাদ